हाय गाइस नमस्कार मैं पूर्वे কৈছো या দেখিছেনে আমাৰ ঘৰত খাসী কাটিছে या সাফা কৰি আছে আশা কৰো আপোনালোক সকলোৰে ভালৰে আছে সগে মোৰো অলপ সব ভালে আৰু যেহেতু মোৰ 1000 সাবস্ক্ৰাইব কমপ্লিট হৈছে আপোনালোকৰ আশীৰ্বাদত আপোনালোককো ধন্যবাদ জনাইছো আপোনালোকে মোক বহুত সহায় কৰিছে আগলৈকে যে এনেকৈ সহায় কৰিবলৈ আগুৱাই নিয়ে মোক সহায় কৰি কামনা কৰিছে या দেখিছেনে খাসী তেজ হয় या আগতেকে হেই কৰি থৈ দিছে উলিয়াই এটো মাথা হয় অৰ্ডাৰ হৈ গৈছে মাথাটো এয়া সাফা কৰিছে পানী ঢালিছে এয়া দেখিছেনে গড় আৰু এয়া ত্ৰিপাল আৰু কলপাত পাই লৈ এয়া মাংস কাটি আছে মানুহৰ অৰ্ডাৰ হৈ গৈছে या কাটিছে দেখিছেনে ঠেংবিলাক या ওজন হৈ গৈছে নহক या তাতকে দিয়া হৈ আছে या দেখিছেনে আমাৰো খাবৰ কাৰণে या যোগাৰ কৰি লৈছো পিয়াজ আদা নহৰু জিৰা জালুক মিঠাতেল দিছো প্ৰথমে কেৰাহী সবতে মাংস দি দিছো প্ৰথমে ভাজি লম তাৰ পাছত নহৰু আদা দিম আৰু দি অলপ ভাজি ঢাকন মাৰি থম ভাজিবৰ কাৰণে নহৰু দিছো ভাজি অলপ ভাজি হোৱাৰ পাছত নহৰু দিব লাগে নহলে মানে নহৰুটো দেই যায় या দেখিছেনে তুলিছে কেনেকে অলপ পাছতে হৈ যাব আৰু অকমান ঢাকন মাৰি আকৌ ভাজা খিজা হোৱালৈকে